এই উকনিখিনি পৰা মানে শান্তি নাই আৰু একেবাৰে শান্তিয়ে খাব নোৱাৰি শুব নোৱাৰি কাৰণে বা বাপেকে একদম চুলিখিনি গোটেইখিনি ফেনাইলহে ধুই পেলাম আৰু ইমান খঙত আছে যেন পাপাৰ লগত কাজিয়া লাগিলা নেকি বাদ দেচোন মই খঙত থকা নথকা ইমান দুৰ্দান্ত গতি দেখি ক'ৰ পৰা আহিলি তই নে পিছত তোক কোনোবাই বাঘে চাঘে খেদি আহিছে নেকি নাই অ' ক'তনো ইমান মুকলিখনত মোক বাঘে খেদিব মই কথা এটা ভাবিহে দৌৰি আহিছোঁ আৰু কি কথা ভাবিলো ইমান দৌৰি আহিবলৈ মানে মই ভাবিছোঁ আজি পেহীহঁতৰ পৰাই আহোঁগৈ নেকি আৰু সেইটো কথা ক'বলৈকে ইমান দৌৰি আহিব লাগেনে এই নহয় মানে এনেই দৌৰি আহিলোঁ কথাটো ক'ম বুলি আৰু হ'ব দে যাবি বাৰু হেৰি পিছে সিহঁতৰ ঘৰলৈ সেই সান্দহ পিঠা কেইটামান লৈ যাবিচোন হে মই সিহঁতৰ ঘৰলৈ নিব লাগিব নেকি মই আকৌ সিহঁতৰ পৰা আনিম বুলিহে ভাবিছিলোঁ তয়ো যে মানুহ আৰু দেই একদম বাপেৰৰ নিচিনা বনিলি হে ভগৱান কি যেন ল'ৰা হ'লো এইটো একদম লোকক বস্তু দিবলৈ মন নকৰা হৈছে কিবা এটা কৰি দিয়া আৰু হ'ব দিয়া মই এনেই ধেমালিহে কৈছোঁ কিবা ভগৱানৰ নামেই লৈ ল'লা নাই টকৰাটো ময়ো ধেমালিহে কৰিছোঁ বাপেৰৰ নিচিনা একে হ'লি মানে ধেমালি চেমালি বুজিয়ে নাপাওঁ হ'ব দিয়া মই মানে এইবোৰ টোপোলা টোপলি কৰি নি ভাল নাপাওঁ হ'ব দে লৈ যাবি মই সামৰি দিমগৈ যোৱা সামৰি দিয়াগে ঐ মা পাপাক কৈ দিবিচোন মই পেহীঘৰলৈ যাওঁ বুলি অঁ কৈ দিম তই ওলা আৰু এজন যেতিয়া মানে য'তে ত'তে ঢেল খাই পৰিয়ে থাকে ঢেল খাই পৰি থাকিলেও কিন্তু মই আজি হাৰিয়ে আছো হাৰি নহয় তই বোলে পেহীৰৰ ঘৰলৈ যাওঁ অঁ তেতিয়াহ'লে হাৰি কৰিবিচোন মই পেহাৰক মাতিছোঁ বুলি কৈ দিবিচোন হ'ব দিয়া কৈ দিম পিছত তই এতিয়া কিহত যাবি নে মই থৈ আহিবগৈ লাগিব নি তোক হ'ব নালাগে থৈ আহিবগৈ মই নিজে বাইক লৈ যাম আৰু পেহাক যে মাতিবলৈ কৈছে আপুনিয়ে দেখোন ফোন এটা কৰি মাতি দিব পাৰে হ'ব দেচোন তই কৈ দিবি অঁ তই ওলালি ওলালোঁ এইকেইটা লৈ যাওঁ দিয়া তেতিয়াহ'লে মই গৈ থাকোঁ দেই যা আৰু বাইকখন ভালকৈ চলাবি আকৌ লাহে লাহে হ'ব দিয়া লাহে লাহে চলাম অঁ ল'ৰাটো সিহঁতৰ ঘৰত কেইটানো দিন থাকে নুসুধিলোৱে হ'ব দিয়া আহিলে গম পাব নহয় কেইটা দিন থাকি আহিলে গাড়ীতে গ'লগৈ ঘৰখনত থাকিবলৈকে নিজান লাগিব হ'ব দিয়া মই গান চান গাই পিনি কেতিয়া ঘৰটো গুমগুমাই থাকিম নহয় আৰু বগাই কোনফালে যোৱাগে এই কোলাইদা হেৰি পেহীহঁতৰ ঘৰলৈ যাওঁ মই আৰু ইমান দেৰিকৈ ওলালা যেন তোমালোকৰ পেহীহঁতৰ ঘৰটোতো ইয়াৰ পৰা 14 কিলোমিটাৰ হ'ব বাটত পুলিচে পাতিব আকৌ নাই কোলাইদা পাই যামগৈ আৰু পুলিচে পিটিবলৈ হেৰি নহয় আইনটো বঢ়াই দিলে নহয় আজিকালি 9টা বজাৰ পৰাহে আইন হ'ব অ' হয় নেকি কথাটো এইটোতো একদম 1 নম্বৰ গুড নিউজ পিছে আপুনি কোনফালে যায়গৈ এই নক'বা আৰু মই মানে গাহৰিজনী বিচাৰি যাওঁ কালিয়ে এৰাল ছিঙি পলালে কেলৈ ভালকৈ বান্ধি থোৱা নাই আছিলে নেকি এই নক'বা আৰু সিদিনা গাহৰিজনী আনিলোহে হয় পিছে গাহৰিজনী বান্ধিবলৈ পঘাকৈ কিনিবলৈ পইচা নাইকিয়া হৈ থাকিলে তাকে মা ভাগৰ ফটা চাদৰখন পাই পিনি গাহৰিজনী এৰাল দি থৈ দিছিলোঁ কিন্তু এতিয়া অলপ আগত দেখিলোঁ গাহৰিজনী নাই দেখোন এৰাল ছিঙি পলালে আপুনি আৰু কোলাইদা বৰ ভাল মানুহ গাহৰিজনী বাৰু ফটা চাদৰখনে বান্ধিব লাগে নে এই নক'বা আৰু গাহৰিজনী কিনোতে গোটেইকেইটা পইচা দি দিবলগীয়া হৈ থাকিলে নহয় গাহৰিজনীৰ ৰছী কিনিবলৈকে পইচা নাইকিয়া হৈ থাকিলে হ'ব দিয়ক আপুনি কান্দিব নালাগে গাহৰিজনী বিচাৰকে ময়ো যাওঁ যোৱা বাটত দেখিলে মোক ফোন এটা কৰি দিবাচোন হ'ব আপুনি টেনশ্যন ল'ব নাই মই ফোন কৰি দিম বাৰু বগী বগী অ' পেহী ঘৰত আছে নে অ' বগাই তই আহিলি আহিলোঁ তোৰচোন গোটেইটো অৱস্থা নাইকিয়া হ'ল খিনাই মিনাই গোটেইটো নিগনি পোৱালিটোৰ নিচিনাই হ'লি এই নক'বা আৰু তোমালোকৰ ঘৰলৈ অহা ৰাস্তাটো যিটোহে অৱস্থা আৰু যিটোহে গৰম আৰু গোটেই গৰমত ঘামি চাগে খিনাই গ'লোঁ আমাৰ গাঁৱৰ মানুহখিনিয়ে মোক ইমান এৰি গৈ আছে বগাই বোলে তই ইমান শকত হৈছ কি খাইছ ন শ্ৰদ্ধা তোক খিনোৱা কাৰণে কৈছে চাগে তোক ইনচাল্ট কৰিলে তই ধৰিবই নোৱাৰিলি সেইটোহে কথাটো নেকি হ'ব দে সেইকেইটা থিয় হৈ আছে যে বহ আকৌ বহো ৰ'বা তাকে মই গাঁৱৰ মানুহখিনিৰ কথাই ভাবিছোঁ সিহঁতি মোক এনেকৈ ইনচাল্ট কৰিব নালাগে নহয় মোক খিনাইছোঁ যেতিয়া খিনাইছোঁ বুলি কৈ দিলেই হ'ল আৰু হ'ব দে বচোন বহিম পেহী এই বেগটো লোৱাচোন মায়ে কিবা পিঠা পনা দি পঠিয়াইছে হয় নেকি দে হ'ব তই বচোন মই তোৰ কাৰণে চাহ আনোগৈ এই চাহ তাহ ইমান গৰমত খাই নাথাকোঁ ক'ল্ড ড্ৰিংকছকে এগিলাচ দানা বগাই ক'ল্ড ড্ৰিংকছ নেকি সেইটো নাই নহয় আমাৰ ঘৰত এই মেংগ' জুচ অকণমান আছে খাবি নেকি এই নাখাওঁ দেই সেইবোৰ সৰু ল'ৰাই খোৱা তেতিয়াহ'লে চাহকে আনা হ'ব তই বচোন মই আনোগৈ
তেতিয়াহ'লে বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।